কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভালেই এয়া দেখিছে আজি মই একেবাৰে ৰেডি হৈ ভিডিঅ'টো বনাইছোঁ আজি আমাৰ পৰিয়ালটো যাম মোৰ মামাহঁতৰ ঘৰত ফুৰিবলৈ তো মামাহঁতৰ ঘৰত গৈ কাক কাকনো লগ পালোঁ কি কৰিলোঁ আৰু আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব আৰু আহক আজি ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰোঁ এয়া মই ৰেডি হৈ গ'লোঁ আৰু এইফালে এতিয়া আম্মা আব্বাও ৰেডি হৈ গ'ল আৰু আমি এতিয়া যাওঁ আৰু এই সেলফি ৰোডটো দেখি সকলোৱে গম পাইছেই চাগে আজি আমি জাজৰিলৈ গৈ আছোঁ আজি মামাহঁতৰ ঘৰত দোৱা কৰাইছে সেয়েহে আমি সকলোবোৰ একেলগে লগ হৈছোঁহি সকলোৱে নিজৰ নিজৰ কথা পতাত ব্যস্ত আৰু আনফালে মোৰ আম্মা আব্বাহঁতো আহি পাই গ'লহি কালে আনিছে কালে মাইলৈ আনিছোঁ বা এইটো বৰফটো মাকলৈ মৰম আছে দেই চাওঁ মায়ে মুখখন চাওঁ তোমাৰ ছোৱালীজনীয়ে তোমালৈ তামোল দুটা আনিছে তুমি কেনেকুৱা অনুভৱ কৰিছা চাওঁ নানি দেখাই দিয়ে এফালে নহয় তোমাক চাই নাথাকো এনেকৈ তামোলকেইটাতো বোলে এনেকৈ দেখাই দিয়ে যে মোৰ ছোৱালীজনী অঁ আহা বা একদম আহি গ'ল আমি অথনিয়ে আহি পাই চাহ তাহো খালোঁ এতিয়া আমাৰ মাহী আহিছে খাই লৈ দিয়ে কিয় ইমান দেৰি হ'ল কাম আছিল এইটো খাই শকত নহয় ই কিন্তু খুব খায় কিন্তু ই শকত নহয় এয়া তিনি বিয়নীয়ে পুৰা কথা পাতি আছে এদিতে একদম মিচিককৈ গোটেইকেইজনী হাঁহি মাৰি দিছে আমি আহি প্ৰথম ডাঙৰ মামাহঁতৰ ঘৰত সোমালোঁ ডাঙৰ মামাহঁতৰ ঘৰত সোমাই পেলাই চাহ তাহ খালোঁ এতিয়া আমি যাম সৰু মামাহঁতৰ ঘৰত আৰু আচলতে আজি দাৱাতটো আমাৰ সৰু মামাহঁতৰ ঘৰতহে আছিলে মামাৰ ঘৰলৈ গ'লে আমি যেতিয়া গোটেই কেইজনী বাই ভনীয়ে একলগ হওঁ তেতিয়া আমি খুব ফূৰ্তি কৰোঁ আৰু সেইকাৰণে খুব ভাল লাগে মামাৰ ঘৰত গৈ এতিয়া আমি গোটেই কেইজন ওলাই আহিছোঁ ফুৰিবলৈ বুলি এতিয়া আমি আহিছোঁ ইটাকলি মামাহঁতৰ ঘৰলৈ গ'লে আমি এঠাইত বহিয়ে নাথাকোঁ ইফাল সিফাল কৰি ঘূৰিয়ে ফুৰোঁ আৰু আজি মামাহঁতৰ ঘৰৰ ওচৰৰে বহুত ধুনীয়া জেগা এটাত আহিলোঁ ফটো উঠিম বুলি আৰু আহিয়ে জেগাটো দেখি মনটো একেবাৰে ভাল লাগি গ'ল ইমান ধুনীয়া পৰিৱেশ তাত আমি অলপ সময় কটাই জল্দি ঘৰত আহিলোঁ কিয়নো আকৌ ঘৰত আহি পেলাই দোৱা কৰিবহিও লাগিব তাৰ পাছত আমি ভাত পানী খাই সকলোকে ভালদৰে মাত লগাই আমি ঘৰলৈ উভতিলোঁ গৈ থাকোঁ বাই 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 বাই